হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ অটল উদ্যান পাৰ্কত আৰু আপোনালোকক লগত লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। নতুন পাৰ্ক এখন বনাইছে আমাৰ আধাবাৰীৰ ওচৰতে। চাই লওঁ পাৰ্কখন কেনেকুৱা হৈছে। পাৰ্কখন দেখুৱাবৰ কাৰণে আহি পালোঁ দিয়ক। আৰু ইমান মানুহ, বাপৰে, নতুনকৈ খুলিছে কাৰণে মানুহ আহিছে আৰু ফাৰ্ষ্ট আজি আৰম্ভণি কৰিছে। কাউণ্টাৰত টিকেট কাটি পেলাই এতিয়া পাৰ্কৰ ভিতৰত সোমালোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। যিসকলে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ সকলোৱে এতিয়াই ছাবস্ক্ৰাইবটো কৰি দিয়ক সোনকালে, কাৰণ আহিবলগীয়া ভিডিঅ' বহুত আছে। আপোনালোকক অনাগত দিনবোৰত মই দেখুৱাই যাবলৈ চেষ্টা কৰিম নতুন নতুন ভিডিঅ'। আপোনালোকে সহায় কৰিব। আপোনালোকৰ মৰম চেনেহবোৰ পাই থাকিলে মই আগলৈ ভিডিঅ'বোৰ বনাই যাবলৈ সাহস পাম। তো সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। গৈ থাকোঁ আৰু কি আছে আপোনালোকক দেখুৱাই থাকিম। ইয়াতে হৈছে এইখিনি সৰু ল'ৰা ছোৱালীৰ কাৰণে, মানে সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে বহুতো বস্তু আছে। ধুনীয়া ধুনীয়া এইবিলাক ঝুলনা আছে। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইখিনি বনাইছে। ডাঙৰবিলাকে নুঠিব ইয়াত। তো এইখিনি বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণেহে বনোৱা হৈছে। যদি আকৌ ইয়াতে ডাঙৰ কোনোবা উঠা যায় তেতিয়াহ'লে বস্তুটো সোনকালে বেয়া হৈ যাব। তো এইকাৰণে সৰু ল'ৰা ছোৱালীকহে ইয়াতে উঠাব। কোনো ঘৰৰ পৰিয়াল ইয়াতে নুঠিব আৰু, কাৰণ এইখিনি হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। সৰু বস্তুখিনি ভালদৰে ৰাখিব লাগিব। ভালদৰে ৰখাটো আমাৰটো দায়িত্ব। গতিকে সকলোৱে বুজিব আৰু তেতিয়াহে বস্তুটো ভালে থাকিব। আৰু পাৰ্কখনৰ ভিতৰতে এটা পুখুৰী নহয়, কিন্তু পুখুৰীৰ নিচিনাকৈ এটা বনাইছে। বহুত ধুনীয়া লগা হৈছে পাৰ্কখন। এইবিলাক ফুলবিলাক নতুনকৈ ৰুইছে। যেতিয়া এইবিলাক ডাঙৰ হৈ উঠিব ন, তেতিয়া পাৰ্কখন বহুত ধুনীয়া লগা হ'ব। কাৰণ ৰাস্তাৰ ওচৰতে পাৰ্কখন, মানুহৰ জিৰাবৰ কাৰণেও ধুনীয়া ঠাই। অলপ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা লাগে আপোনালোকে চাই কমেণ্ট কৰি জনাব। এয়া হৈছে ওপৰৰ পৰা চাওক, কি ডাঙৰ ডাঙৰ দুটা কল আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু শেষত আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইটো যে দেখিছে, এইটো কিবা নতুনকৈ ডিজাইন বনাই আছে। আৰু এইটো হৈছে কিবা ৰবৰৰ, এনেকৈ লগাই দিলে ই লাগিয়ে থাকিব। বহুত ধুনীয়া লগা হয় আৰু